সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে আমাৰ এই ইউটিউব চেনেল অংকুশ ব্লগ আৰু অন্যদিনাৰ দৰে আজিও এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত হাজিৰ আপোনালোকৰ বান্ধৱ আৰু আপোনালোকে নিশ্চয় গম পাইছে যে মোৰ এই চেনেলটোত সাধাৰণতে ভ্লগ ভিডিঅ' আপলোড কৰা হয় আৰু সদায় মই চেষ্টা কৰোঁ আপোনালোকে নজনা কিছু কথা আৰু নেদেখা কিছু ঠাই দেখাবলৈ আৰু আজিৰ ভিডিঅ'টো ঠিক তেনেকুৱা এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বৰ্তমান মই আহি আছোঁ পথাৰৰ ফালে আৰু এই পথাৰৰ ফালে মই এই কাৰণেই আহি আছোঁ। মই অলপ আগতে কিছুমান ফটো দেখিলোঁ, যিবোৰ ফটো দেখি মই আপোনালোকক সেই ফটোবোৰ কিয় তেনেকুৱা পৰ্যায়লৈ গৈ আছে সেইবোৰ দেখাবলৈ আপোনালোকক কিছু কথা ক'বলৈ মই এই পথাৰ মাজলৈ আহিছোঁ। এটা ধুনীয়া সেউজীয়া পৰিৱেশ আপোনালোকে চাব পাৰে, চবফালে সেউজীয়া এটা পৰিৱেশ আৰু ইফালে এখন মুকলি আকাশ, ক'লা আকাশ আপোনালোকক দেখুৱাইছোঁ আৰু আপোনালোকক ইয়াৰ পৰা মোৰ সকলো কথা আজি যি মই ক'ব বিচাৰিছোঁ সকলো কথা খোলাখুলিকৈ ক'ম। গতিকে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে শেষলৈকে চাওক আৰু পৰাপক্ষত আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক কেইখনমান ফটো দেখাই ল'ব বিচাৰিছোঁ, যিবোৰ ফটোৰ ওপৰত ভিত্তি কৰি আজি এই ভিডিঅ'টো আপলোড কৰা হৈছে। আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ সেই ফটোবোৰৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। চাই মেলি আপোনালোকে ক'ব ভিডিঅ'টো কেনেকুৱা হৈছে আৰু আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক, আপোনালোকৰ বন্ধুলৈ শ্বেয়াৰ কৰক, আপোনালোকৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰক, যাতে আপোনালোকৰ সেই শ্বেয়াৰ মাধ্যমত আমাৰ তিৰংগাখনৰ এনে অৱস্থা নহয়। বৰ্তমান আমাৰ ভাৰতবৰ্ষ আপোনালোকে সকলোৱে জানে, বৰ্তমান আমাৰ ভাৰতবৰ্ষই ৭৫ সংখ্যক স্বাধীনতা দিৱস পাৰ কৰিলে। বৰ্তমান ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ গৈ আছে আমাৰ এই ভাৰতবৰ্ষই। যি ৭৫ সংখ্যক স্বাধীনতা দিৱস পাৰ কৰা হৈছিল তাৰ বাবে ভাৰত চৰকাৰে আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰিছিল। ভাৰত চৰকাৰৰ তত্বাৱধানত হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল। প্ৰত্যেকৰ ঘৰতেই তিৰংগা আঁৰা হৈছিল। প্ৰত্যেকৰ ঘৰতে তিৰংগা তিনিদিনীয়া কাৰ্যসূচী ১৩, ১৪, ১৫ পৰা প্ৰত্যেকৰ ঘৰতেই তিৰংগা আঁৰা হৈছিল। বৰ্তমান সেই তিৰংগাবোৰ কেনে আছে? আপোনাৰ বাৰু প্ৰশ্ন নাহেনে? আপোনাৰ বাৰু মনত সেই ভাৱটো নাহেনে যে সেই সিদিনা তিনিদিনীয়া কাৰ্যসূচীৰে আঁৰা সেই তিৰংগাখন বৰ্তমান বাৰু কেনে অৱস্থাত আছে? আপোনালোকে এই ফটোকেইখন চাওক। এই ফটোকেইখনৰ পৰা আপোনালোকে উপলব্ধি কৰিব পাৰিব বৰ্তমান আমাৰ এই তিৰংগাখন কিমান মূল্যহীন, কিমান পৰ্যায়লৈ গৈ আছে আমাৰ এই তিৰংগাখন। আপোনালোকে এই ভিডিঅ'টো এই ফটোকেইখন চালে আপোনালোকে ক'ব পাৰিব। আৰু আপোনালোকলৈ মই আহ্বান জনাওঁ, আমাৰ এই তিৰংগাখন দেশৰ যি সন্মান, এই আদৰ্শক আপোনালোকে কোনোদিনাই এনেকুৱা ব্যৱহাৰ নকৰিব। আৰু পৰাপক্ষত যদি আপোনালোকে তিৰংগাখনৰ মূল্যই বুজি নাপায় তেনেহ'লে সেই তিৰংগাখনৰ লগত আপোনালোকে এনেকুৱা ধেমালি নকৰিব আৰু আপোনালোকে তিৰংগা ব্যৱহাৰ নকৰিব। ব্যৱহাৰ কৰক, তাক সঠিকভাৱে ব্যৱহাৰ কৰক, তাৰ লগত যাতে আপোনালোকে কোনো ধৰণৰ অপব্যৱহাৰ নকৰে তাৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছিল। প্ৰত্যেকৰ ঘৰত আঁৰি থোৱা এই তিৰংগাখন বৰ্তমানৰ অৱস্থা কেনে? হয়তো কিছুমানৰ ঘৰত সেই কাৰোবাৰ ঘৰত ঘৰ মোচা কামতো ব্যৱহাৰ হৈছে চাগে, কাৰোবাৰ ঘৰত কোনোবাইতো দেখিছে, আপোনালোকে ফটোকেইখনত দেখিছে, কোনোবাই নিশ্চয় ইয়াত বহি লৈছে, কোনোবাই আকৌ পানী বটলটো থ'বৰ বাবে এই তিৰংগাখন ব্যৱহাৰ কৰিছে, কোনোবাই আকৌ সেই তিৰংগাখন ডাষ্টবিনত পেলাই দিছে। আচলতে হৈছে কি, আমি যেতিয়া সৰু আছিলোঁ আমি তিৰংগাখন কেৱল দেখিছিলোঁ অফিচ, স্কুল, কলেজ, ডাঙৰ কাৰ্যালয় তেনেকুৱাবোৰত আমি তিৰংগাখন দেখিছিলোঁ আৰু দেখি আমাৰ মনত এক শ্ৰদ্ধাভাৱ, দেশৰ প্ৰতি যি আন্তৰিকতা, সেই আন্তৰিকতাটোৰ গঢ় লৈ উঠিছিল। আমি পতাকাখন দেখাৰ লগে লগে মনত এনেকুৱা এটা ভাৱ আহিছিল যে আমাৰ সেই পতাকাখন আমাৰ দেশৰ স্বাভিমান, আমাৰ দেশৰ প্ৰতীক আৰু সেইবাবে আমি তিৰংগাখনক
সন্মান কৰা উচিত আৰু প্ৰত্যেকজনৰ দেশৰ গাৰ নোম আমাৰ সেই পতাকাকেইখন দেখোঁতে গাৰ নোম শিয়ৰি আহিছিল তেতিয়া পাবলৈ দুৰ্লভ আছিল যদিও খুব কম সংখ্যক আছিল সেই পতাকাবোৰ স্কুল কলেজ অফিচ কাছাৰীত তেনেকুৱাবোৰৰ কাৰ্যসূচীত দেখুওৱা গৈছিল প্ৰায় সংখ্যক 15 আগষ্ট 26 জানুৱাৰী বা কোনো ডাঙৰ নেতা পালি নেতা বা আমাৰ দেশৰ কোনো ডাঙৰ আগশাৰীৰ বিষয়াসকল যেতিয়া মৃত্যু হৈছিল তেওঁলোকৰ সেই মৃত্যুৰ কাৰ্যসূচীত অৰ্ধ উত্তোলন কৰি মানে আধাকৈ উত্তোলন কৰি সেই পতাকাবোৰ থোৱা হৈছিল তেতিয়াহে দেখিবলৈ পোৱা গৈছিল সেই পতাকাবোৰ কিন্তু বৰ্তমান 75 সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে যে হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল প্ৰত্যেকৰ ঘৰতে তিৰংগা হ'ল প্ৰত্যেকে তিৰংগাক বহুত ওচৰৰ পাইছে সকলোৱে মোৰ এটাই অনুৰোধ আপোনালোকে যে 3 দিনীয়া কাৰ্যসূচীৰে আপোনালোকৰ ঘৰত সেই তিৰংগাখন আঁৰি ৰাখিলে এতিয়াও মই বৰ্তমান সেই ৰাস্তাৰে অহা যোৱা কৰি থাকিলে বহুত মানুহৰ ঘৰত দেখোঁ বৰ্তমানে সেই তিৰংগাখন সেই 3 দিন যেনেদৰে আঁৰি থৈছিল আজিও সেই তিৰংগাখন তেনেদৰে আঁৰি থৈছে আৰু আপোনালোকক মই এটা বিনম্ৰ অনুৰোধ জনাওঁ বৰ্তমান সেই তিৰংগাখন আপোনালোকে সেই ঠাইৰ পৰা সলকাই আনি ধুনীয়াকৈ এটা নিৰ্দিষ্ট ঠাইত ৰাখক ধুনীয়াকৈ বাকচ নহ'লে শ্ব'কেছ কিবাকিবি য'ত যেনেকৈ ভাল এটা থোৱা সুবিধা আছে সেইবোৰত ধুনীয়াকৈ ধুই কৰি সোমাই থওক আৰু যেতিয়া ৭৬তম স্বাধীনতা দিৱস আহিব বা আমাৰ গণতন্ত্ৰ দিৱস আহিব তেতিয়া সেই পতাকাবোৰ আগৰ দৰে আকৌ পুনৰ উত্তোলন কৰিব ভাল লাগিব আৰু এনেদৰে অপব্যৱহাৰ নকৰিব কাৰণ কিয়নো আমাৰ এই দেশৰ প্ৰতীক দেশৰ সন্মান দেশৰ এক স্বাভিমান এই প্ৰতীক এই সম্পদক আপোনালোকে কোনোদিনাই হেতালি নেখেলিব এই সম্পদবোৰক লৈ আপোনালোকলৈ এয়া অনুৰোধ আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু পৰাপক্ষত আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক যাতে এই ভিডিঅ'টোৰ দ্বাৰা বহুতে জানিব পাৰে দেশৰ এই সন্মান এই স্বাভিমান এই সম্পদক যাতে কোনেও অপব্যৱহাৰ নকৰে কোনেও এনেকুৱা ধৰণৰ নিৰ্লজ্জ কামবোৰ যাতে কোনেও নকৰে আৰু কৰিবলৈ সাহস নকৰে তাৰ বাবে ধন্যবাদ